এই মুহূৰ্তত জনা বিচাৰিছো ঘন কুঁৱলীয়ে চানি ধৰিছে উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজপথৰ লগতে বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে ঘন কুঁৱলী আৰু ঘন কুঁৱলীৰ বাবে এতিয়া দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আজিৰ পৰা দেখিবলৈ পোৱা গৈছে ঘন কুঁৱলীয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা এছঅপি জাৰি কৰা হৈছে আৰু পাঁচটাকৈ নিয়ম চৰকাৰৰ তৰফৰ পৰা মানি চলা হৈছে প্ৰথমটো সীমিত কৰি ৰাখক গাড়ীৰ গতিবেগৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে অত্যাধিক বেগত আপোনালোকে কোনো কাৰণতে গাড়ী নচলাব যদিও ৰাস্তা ফ্ৰী থাকে ৰাস্তা যদিও মুকলি থাকে আপোনালোকে গাড়ী নচলাব অত্যাধিক বেগত দ্বিতীয়টো কৈছে পৰাপক্ষত গাড়ীৰ হেডলাইট দুটা জ্বলাই পোহৰ অৱনমিত কৰি ৰাখক অৰ্থাৎ দিপাৰত আপোনালোকে গাড়ী চলাওক আপাৰত নহয় যাতে সন্মুখৰ গাড়ীখনে আপোনাৰ অৱস্থিতিৰ কথা উমান পায় গাড়ী যদি ফগ লাইটত থাকে তৃতীয়টো এই মুহূৰ্তত কৈছো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো গাড়ীত যদি ফগ লাইটৰ ব্যৱস্থা থাকে তেন্তে জ্বলাই ৰখাৰ ব্যৱস্থা কৰক মাজে মাজে গাড়ীৰ ৱাইপাৰ ব্যৱহাৰ কৰক কুঁৱলীৰ আচ্ছাদন অধিক হলে গাড়ীৰ পথৰ বাওঁকাষে গাড়ীখন পথৰ বাওঁকাষে আপোনালোকে সুৰক্ষিত ৰখাওক আৰু বতৰ পৰিৱৰ্তন নোহোৱালৈকে আপোনালোকে কিছু সময় অপেক্ষা কৰক বতৰ পৰিৱৰ্তন হোৱালৈ আৰু তাৰ পিছতে আপোনাৰ পুনৰ যাত্ৰা আৰম্ভ কৰক আৰু অন্ধকাৰ যদি আপোনালোকে কোনোবা কাৰণত গাড়ী ৰাখিব লগা হয় তেন্তে পাৰ্কিং লাইট জ্বলাই ৰখাটো অত্যন্ত বাধ্যতামূলক এটা অসম চৰকাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা দিয়া হৈছে ঘন কুঁৱলীৰ আচ্ছাদনে এতিয়া ঘেৰি ৰাখিছে সমগ্ৰ ৰাজ্য আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ অসমতে এতিয়া ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে দক্ষিণ অসমৰ লগতে বৰাক ভেলী অৰ্থাৎ বৰাক উপত্যকাটো অত্যন্ত ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে পাৰাস্তম্ভ হ্ৰাস পাইছে বৰ্তমান সময়লৈকে ৰ'দ দেখিবলৈ পোৱা নাই আৰু ইয়াকে লৈ পেলাই এতিয়া অসম চৰকাৰৰ পৰিবহণ বিভাগে কেইবাটাও নিয়ম বান্ধি দিছে এই সময়ছোৱাত আপোনালোকে যাত্ৰা কৰোঁতে অত্যন্ত সাৱধানতা অৱলম্বন কৰক জনাইছো এই মুহূৰ্তৰ সেই খবৰটো